Hello guys, welcome back to my YouTube channel আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আৰু পোনপ্ৰথমে আপোনালোকক ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকিলে আৰু মানে খাওক আৰু বিহু ভালকৈ খাই লওক আৰু বহুত দিন মই ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মানে মোৰ এক্সাম আছিল তাৰপিছত মানে কলেজৰ পৰা NC তেনেকৈ আৰু অলপ মিলাব দিগদাৰ হৈ গৈছিল তো ফাইনেলি আজি মই ভিডিঅ' বনাম বুলি ভাবিলোঁ তো ব'লক ভিডিঅ'ৰ মানে মাজলৈ সোমাই যাওঁ আমি গাঁৱৰ মদাহী আমি লোকেল মদাহী তোক মদ খালে নহয় তোক মদ নাখালেও তোক মৰাপি যেনে লাগে তই মানে লোকেল মদাপি আৰু আমি গাঁৱৰ মদাহী বাগৰি বাগৰি নাচ তাইৰ পিছৰজনীক চাওকচোন মানে পিছৰ তিৰোতাজনীক চাওক মানে তেখেতেও চাগে ভাবি আছিলে যে এই ছোৱালীজনীক মাকে কি খাই জন্ম দিছিলে নে তাইৰ মাকে চাগে নাজানো আৰু তাইৰ একবাৰ ডান্সটো চাওক না লোকেল মদাহী চঙা উল্টাই খাবা এনেকুৱা লাগিছে যে ডান্সটো মানে বান্দৰ এটাই জঁপিয়াই আছে বান্দৰে জঁপিয়াই দিছে একদম সজোৰ মানে কি যে হ'ব আৰু তোক কৈ মানে ক'বলৈ ভাষা নোহোৱা হৈ গৈছে हेलो मैम उर्फी मैम प्लीज হে ভগৱান মৰো মুझे कोई मरो কে মাৰি দিলে বে দে यार व्हाट्स दिस नॉनसेंस किसने কি হ'ব মানে এই কৈ দিওঁ কুকুৰৰ নেজ কেতিয়াবা চিধা হৈ যাব পাৰে কিন্তু এই স্বভাৱ কেতিয়াও সলনি নহয় हेलो मैम उर्फी मैम प्लीज फोटो পাছত কেমেৰামেন কেইটা মানে যোনে কৈ আছে চাওকচোন মেম প'জ সিহঁতেও তাৰমানে এইবিলাক মানে চুটি কাপোৰ পিন্ধি চাই ভাল পায় তাৰমানে दीजिए मैं तो रंग के कपड़ा पहन के आओ व्हाट्स दिस नॉनसेंस किसने कहा এইবাৰ এই মক্কেলটোক চাওক 2-3 দিন মান যাবা দিছিল গাইছ তাৰপিছত ফেচবুক আৰু ইনষ্টাগ্ৰামত দেখা পাবি গাইছ এই হাতে মায়াকে বনাই দিয়া পিঠা কেইখন ল'ব আৰু হে মাঘৰ বিহু আহিল মইনা মাঘৰি সেইগিলা ষ্টেটাছ দি থাকব কি ক'ব আহিছে যে দুদিনমান পিছত ছোৱালীবোৰে মাক দেউতাকে মাকে বনোৱা পিঠাবোৰ লৈ ফটো পোষ্ট কৰিব তই কি চাব গৈছিলি হা মাকে বনাইছিলে নে তাই নিজে বনাইছিলে মানে কি হ'ব তই বেলেগক কোৱাৰ আগতে তোৰ দাঁতকেইটা চাফা কৰি আনা দাঁতত এই মানে দাঁত মানে কেনেকুৱা লাগিছে যে 10 বছৰমান দাঁত মাজাই নে সি আকৌ কাম মন নাই সিহঁতেতো জীৱনত গাইছ পিঠা চিঠা বনাই পোৱা নাই মায়াকে পিঠা কেইখন বনাই দিছি বনাই দি সিহঁতে মাকে পিঠা বনায় নিজে বনাই থাকিব দে ষ্টেটাছ দে ফটোশ্বুট কৰে কৰি থাকিব দে তোৰ তাতে ক'বলগীয়া নাই আৰু মই এটা কথা কওঁ ছোৱালীবিলাকৰ কথা বা মই নিজে ছোৱালীৰ কাৰণে কোৱা নাই বাৰু এইটো সকলো ছোৱালীৰ ক্ষেত্ৰতে হয় মানে যেতিয়া মানে মাকে পিঠা বনাই থাকে ন তেতিয়া তাই ওচৰত বহি হ'লেও চাই থাকিব আৰু এবাৰ হ'লেও ক'ব মা মই ট্ৰাই কৰোঁ নেকি এবাৰ বনাই মই নিজে কওঁ কিন্তু এইটো কথা বেলেগ যে মায়ে মোক চেণ্ডেল মাৰি খেদি দিয়ে সেইটো বেলেগ কথা হ'লেও এবাৰ হ'লেও কৈ চাওঁ আৰু পিঠা বনোৱাৰ পিছত বাৰু কোনো খাব নোৱাৰিলেও কথা নাই কিন্তু বনাই চাওঁ ট্ৰাই কৰোঁ আৰু চেষ্টাৰ অসাধ্য একো নাই এনেকৈ ট্ৰাই কৰি ভাল হৈও যাব পাৰে এদিন তো সেই ছোৱালীখিনিয়ে সেইখিনি বস্তু ট্ৰাই কৰে গম পাইছ মই গোটেই কথা কোৱা নাই গোটেই নকৰিব পাৰে কিছুমানে বা কিছুমান আজিকালিতো পিঠা পনা বাৰু এনেকুৱা বিহুৰ টাইমত পিঠা পনা মানে বজাৰত কিনিব পোৱা হৈছে ঘৰত নবনোৱাই হ'ল তো তেনেকুৱা পৰিস্থিতিত ছোৱালীবিলাক কিয় মানে মই সকলোকে এটা কথা কৈ দিওঁ যে পিঠা বনাই মানে দোকানত বজাৰত কিনিবলৈ পায় হয় কিন্তু এইটো আমাৰ অসমীয়া সংস্কৃতি অসমীয়াৰ সমাজত মানে চলি আহিছে পুৰণিভাৱে চলি অহা এটা নিয়ম হয় যে মানে বিহুত ঘৰত সকলোৱে গৃহিণীয়ে পিঠা পনা বনায় জলপান বনায় তেনেকুৱাকৈ তো সেই নিয়মবোৰ মানে ভংগ নকৰিব বজাৰত কিনা বস্তু বহুত পাব কিন্তু ঘৰত বনোৱাৰ নিচিনা হোৱাত ক'তো নাপাব তো ঘৰতে বনাওক আৰু আপুনি যদি ঘৰতে বনায় তেতিয়াহ'লে আপোনালোকৰ ল'ৰা ছোৱালী ল'ৰাৰ কথা নকওঁ বাৰু ছোৱালীবোৰেও জানা হ'ব বনাব শিকিব আৰু
হয়তো নেক্সট বাৰ কোনো ল'ৰাই এনেকৈ নক'ব আৰু তাৰমানে ছোৱালীবিলাকক তো সকলোকে অনুৰোধ জনাইছোঁ যে ঘৰতে বনাওক, যিমান পাৰে সিমানে ঘৰতে বনাওক। কিনি অনা পিঠাত ইমান ঘৰুৱা সোৱাদটো নাপাব। কিনি আনিব, চবেই কিনি আনিব পাৰিব, কিন্তু ঘৰত যি মানে চৌকাৰ কাষত বহি পিঠা বনোৱা, ওচৰত বহি আমি যে চাই থাকোঁ, কথা পাতোঁ, হাঁহি ধেমালিও কৰোঁ, তাৰ মজাই বেলেগ, বহুত বেলেগ। আৰু ঢেঁকীত গুড়া খুন্দা, পিঠাগুড়ি খুন্দা আৰু লাড়ু বনোৱা, নাৰিকল, মানে বহুত 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 মানে অসমীয়া আমাৰ সমাজত বহুত ধুনীয়া ধুনীয়া নিয়ম আছে, বহুত মানে সংস্কৃতি আছে। তো আপোনালোকে সেইখিনি পালন কৰক। বজাৰত কিনা বস্তুৰ সমান মানে বজাৰত কিনা বস্তুত যিমান সোৱাদ ঘৰত বনালে আপোনাৰ, আৰু তেতিয়া আপোনাৰ যদি ভাল নহয়ও পিঠাখিনি বা পিঠা বা লাড়ুটো ভাল নহয়ও, আপুনি খাই ভাল পাব। কাৰণ কিয় জানেনে? আপুনি ঘৰতে কষ্ট কৰি বনাইছে। মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, মানে কালি মই মোৰ ফ্ৰেণ্ড এজনীৰ ষ্টেটাছত পালোঁ, আপুনি চাই লওক। এইটো ৰিয়েল নে ফেক বাৰু মই নাজানো, হ'লেও কোনোবাই চাগে দিছিলে, কিন্তু সেই তথাপিতো তাতে আছে ঘৰত কোন কোন আছে। তাই দিছে মা দেউতা মই, আৰু সি ক'লে দাদা ভণ্টি, সি বা তাই কোনোবা এজন হয়, দাদা ভাইটি নাই নেকি ঘৰত? তো ধুনীয়াকৈ ক'লে নাই, আৰু তাৰমানে ক'লে দাদা ভাইটি থাকে, মানে ল'ৰা এজন থাকিলে ভাল হ'ল হয়, ছোৱালীৰ দায়িত্ববোৰ ল'ব নোৱাৰে, ল'ৰাই দায়িত্ববোৰ ল'ব। কিন্তু মই এটা কথা কওঁ, আজিকালি দিনত ল'ৰাবোৰে মাক দেউতাক যেতিয়া বুঢ়া হৈছে, সকলো ল'ৰাৰ কথা কোৱা নাই মই, সকলোৱে গাত পাতি নল'ব, তো কিছুমানৰ কথা কৈছোঁ যোনবোৰেকে সেনেকুৱা কৰে। তো ল'ৰাবোৰে মাক দেউতাকে যেতিয়া বৃদ্ধ হয়, তেতিয়া ঘৈণীয়েকৰ কথা শুনি বা সেই কৰি পেলাই নিজৰ মাক দেউতাকক পাহৰি যায়। কিন্তু সেই ঘৈণীয়েকজনীয়ে আকৌ নিজৰ মাক দেউতাকক চাবলৈ যায়। কিন্তু এইটো কথা ভাবি যাব, যোনজন ল'ৰাক ঘৈণীয়েকজনীয়ে কয় যে তোৰ মাক উলিয়াই দে, অমুক কৰ তেনেকুৱা কৰ, কিন্তু সেই ছোৱালীজনীয়ে নিজৰ মাকৰ দায়িত্বখিনি কিন্তু ভালকৈ পালন কৰে। আৰু মই এইটো নকওঁ যে তাই ভাল কাম কৰিছে, একো ভাল কাম কৰা নাই। নিজৰ মাক দেউতাকে যিমান সন্মান দিয়া, যিমান মৰম কৰা, তেনেকৈ তোমাৰ শাহু বা শহুৰকো মৰমখিনি দিবাচোন, তেতিয়া তুমিও মৰম পাবা, আৰু তেতিয়া ঘৰ এখন ঘৰ হৈ থাকিব। আৰু মই এটা কথা কওঁ যে ল'ৰাই যে অকল মাক দেউতাকৰ দায়িত্ব ল'ব পাৰে, কি কথা আছে? ছোৱালীও পাৰে। আৰু ছোৱালীয়ে বিয়া হৈ এখন ঘৰ ওলাই যোৱাৰ পিছতো মাক দেউতাকে কি খাইছে, মাক দেউতাকে কি কৰিছে, সেইখিনি চায়। ল'ৰাক ডাঙৰ মানুহে মানে ল'ৰাক ধুনীয়াকৈ পঢ়ায়, ডাঙৰ দীঘল কৰে, চাকৰি কৰিব পঠিয়ায়, কিন্তু লাষ্টত কি হয়? ল'ৰাবিলাকে মাক দেউতাকক পাহৰি যায় ন, এনেকুৱা কথা। কিন্তু সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে ছোৱালীখিনিক ভালকৈ পঢ়ায়, ডাঙৰ মানুহ কৰে, তেতিয়াহ'লে চাব ছোৱালীজনী আপোনাক এৰি থৈ নাযায়, বিয়া হোৱাৰ পিছতো সদায় মনত ৰাখিব। গতিকে কথাখিনি এবাৰ ভাবি চাবচোন। গাইজ, আমাৰ মাজত আহি গ'ল কৃতি ৰাণী। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই অকণমান ভাল লাগিলে, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, বাই বাই দিয়া, বাই বাই। আকৌ লগ পাম এনেকৈ কয়, আৰু কোৱা ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব।